আপোনালোকে ইতিমধ্যে গম পাইছে বহুত লৰা ছোৱালী মেইন ৰোডেৰে ওলাই আহিছে। আমি সুধিম ইহঁতক কিয় ওলাই আহিছে। ভাইটি এইটো কিয় তোমালোকে ইমান ৰাস্তাত ইমান ছাত্ৰ ছাত্ৰী ওলাই আহিছে? এইটো অলপমান কালচাৰ ৰেলী বুলি কয়, সেইকাৰণে আমি সাংস্কৃতিক শোভাযাত্ৰা ওলাইছোঁ। আমি সকলোৱে ষ্টুডেণ্ট মিলি কিনে আমি ওলাইছোঁ। এইটো মানে বাঁহৰ আধুনিকৰণ কেনেকৈ মানে নাইকিয়া হৈ গ'ল, সেইটো আমি বাঁহৰ আধুনিকৰণ দেখাবলৈ সঁজুলিবোৰ হৈ কিনে ওলাইছোঁ। আপোনালোকে চাবলৈ বহুত সঁজুলি আছে, সঁজুলি সামগ্ৰী যি লাগে আমি ওলাইছোঁ। আৰু এটা কথা, আমাৰ বাঁহটো পৰম্পৰাগতৰ পৰা চলি আছে, নাইকিয়া হৈ গৈছে আমাৰ সমাজৰ পৰা। সেইখিনি বস্তু সকলোৰ মাজতে আলোকচিত্ৰটো আমি ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, প্লাষ্টিক বৰ্জন কৰক, বৰ্জন কৰক, বৰ্জন কৰক, আধুনিকৰণ সৃষ্টি কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। আপোনালোকে গম পাইছে যে ইহঁতে কিয় ওলাই আহিছে মেইন ৰোডত। আপোনালোকে ইতিমধ্যে আপোনালোকক এইটোৱেই ক'ব খুজিছে যে আপোনালোকে প্লাষ্টিকৰ বস্তুবিলাক বৰ্জন কৰি দিয়ক আৰু আমাৰ বাঁহৰ যিমান বস্তু আছে এইবিলাক বস্তু ব্যৱহাৰ কৰক, কাৰণ বাঁহৰ বস্তুত ইমান বেমাৰ আজাৰ নাই। ইতিমধ্যে সিহঁতে কেনেকুৱা বস্তু বনাইছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইবিলাক কি বনাইছে তোমালোকে? তোমালোকে কি বনাইছে এইটো? আকৌ এইটো মানে মৃত্যু হলে যে মানুহৰ লাগে বাঁহটো লাগে যে সেইটো দেখুৱাই আছো। মানে বাঁহ আমাৰ মূল্যৱান বস্তু বুলি আমি ক'ব পাৰো। জন্ম হলেও মানে আমাৰ বাঁহটো লাগে, মৃত্যু হলেও লাগে। এইটো আমি কবৰস্থানত মানে লৈ যাওঁ আৰু বেলেগ কালচাৰত কিবা মানে লুইত বাৰত লৈ যায়। সেইকাৰণে এইটো আমি কিবা এটা দেখুৱাই আছো। প্ৰয়োজনীয় এইটো প্ৰয়োজন এটা আছে। আপোনালোকক মই দেখুৱাই, এইটো কি বস্তু বনাইছে তোমালোকে? ৰাজনীত আপোনাৰটো কি এইটো? এইটো কি কৰে? এইটো আপোনাক ক'ত মাছ মাৰিব? আৰু এতিয়া বনাইছে আপোনালোকে চাইছে। মই তেওঁক অলপমান এইটো কি বনাইছে তুমি? ঘৰ বনাইছোঁ মানুহ থকাৰ কাৰণে। ঘৰটো মানুহে বিল্ডিং বনাই, তুমি এইটো কি বনাইছে? বাঁহৰ ঘৰ তাৰমানে সম্পূৰ্ণ হোৱা নাই, ঘৰখন আধৰুৱা হৈ আছে। আপোনালোকে ইতিমধ্যে গম পাইছে বাঁহৰে চব বস্তু বনাইছে। আৰু তুমি এইটো কি বনাইছা? এইটো জুইত পুৰা চুঙা, মানে যেতিয়া 3 চকীয়া চুলাত যিটো জুই লগাই দি কিনে এইটো দি হেৰি কৰি দিব লাগে ন? দিব লাগে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে এইটো কি, তুমি এইটো কি লৈ আহিছা? আকৌ এতিয়া কি কৰা? আৰু অলপমান আপোনালোক দেখাম মই। এইটো কি, এইবিলাক কি তোমাৰ? চুঙা পিঠা। পিঠাটো কেতিয়া বনাই? এতিয়া বিহু হয় তেতিয়া এনে নবনাই? ইতিমধ্যে ঠিক আছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে ইহঁতে কিয় ৰাস্তাত ওলাই আহিছে। ভিডিঅ'টো